Hello guys, এয়া হৈছে আমাৰ 31st নাইটৰ পাৰ্টি আৰু এয়া হৈছে চিকেন পকৰা বনাই আছে ৰেডি কৰি মেৰিনেট কৰি থোৱা আছে আৰু এইপিনে ভাজি আছে তাৰপিছত সেইপিনে গামলাত গাহৰি বইল কৰি থৈ দিয়া আছে পুৰি পুৰি খাম এয়া পকৰা বনি আছে চিকেন পকৰা গৰমা গৰম এয়া চবৰে নাচোন পাগলা ডেন্স এইপিনে গাহৰি ভাজি আছে আৰু লগতে গাহৰি পোৰাৰ লগত তৰ্ক বিতৰ্ক আকৌ আহিছোঁ নাচোনৰ মাজলৈ লেডিজ পাৰ্টিৰ ডেন্স পাগলা ডেন্স চলি আছে ইয়াত তাৰপিছত এতিয়া খাবলৈ বহিছোঁ আৰু গাহৰি ব্ৰইলাৰ চব লৈ মেলি একেবাৰে কেৰাহী চেৰাহী আগতে লৈ পিনি বহি গৈছোঁ আৰু এয়া আমাৰ পেটলা ভাগৰ বাৰ্থডে আছিলে তাৰপিছত ৰাতি 12টা বজাতে তাক ছাৰপ্ৰাইজটো দি দিলোঁ আৰু কেকটো কাটিছে কেণ্ডেলডাল নুমুৱাবলৈ পাহৰি থাকিলে মানে কি যে হ'ব আৰু আজি এতিয়া 1 তাৰিখ আৰু আমি চবেই এতিয়া মানে মন্দিৰলৈ যাওঁ বুলি ওলাইছোঁ মন্দিৰ মানে আমি নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ এয়া পোনে ঘৰৰ পৰা ওলাইছোঁহে তাৰপিছত এতিয়া ব'লক আমাৰ লগত মৃত্যুঞ্জয় মন্দিৰ চাই আহোঁগৈ গৈ থাকক লাহে লাহে
পিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক মন্দিৰৰ ওচৰ পাইছোহি আৰু গাড়ী ইমান লাইন সেই তাৰ পৰা আমাৰ পিছতো আৰু গাড়ী আছে পুৰা দীঘল ভিৰ হৈ আছে শ্ল'লি আগবাঢ়ি গৈ আছোঁ আৰু বেলগাড়ী যোৱাৰ নিচিনা একেবাৰে অকণমানিকৈ গৈ আছোঁ ভিৰ যাবই নোৱাৰি সেইকাৰণে লাহে 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 যাবলগীয়া হৈছে যেন তেন কৰি আহি পালোঁ এতিয়া এইডোখৰৰ পৰা খোজকাঢ়ি যাম আৰু গৈ থাকক আপোনালোকেও তুমি জানো বুজানে বুজনহিয়াতে তোমাৰ কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰ সুৰভি হাততে হাত ধৰি চোৱা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা গৈ গৈ বাটতে আইচক্ৰীমৰ দোকান পালোঁ তাৰপিছত আইচক্ৰীম এটা খাই লৈছোঁ এতিয়া খাই গৈ থাকিম আৰু এতিয়া লাহে লাহে মন্দিৰ আহি পাই গ'লোঁ এতিয়া আমি চাকি তাকি লৈ মন্দিৰত সোমাইছোঁ চাকি তাকি দিলোঁ দি পিনি এতিয়া অকণমান মন্দিৰটো মানে ইফালৰ পৰা সিফালে ঘূৰিছোঁ আৰু চাইছোঁ জেগাটো আপোনালোককো দেখাইছোঁ ধুনীয়াকৈ সেইপিনেও এটা মন্দিৰ আছিল এদিকে আস না কেন ইয়াতে এটা ফটো মাৰো মন্দিৰৰ পৰা আহিয়ে আমি খানা খাবলৈ সোমাইছিলোঁ জখলা বন্ধাত তাৰপিছত ইমানেই ভোক লাগিছে মানে ৰখিব পৰা নাই দিনত ভাত খাই যোৱা নাছিলোঁ মটন অৰ্ডাৰ কৰিছিলোঁ কিন্তু মানে ইহঁতি ৰখা নাই খায়েই দিলে